হলো যাবলৈ কাৰণে আৰু এফালে ৰিন্টু ওলালে ক'ত গ'লা টেষ্টটো অৰ্ডাৰ কৰিছিলোঁ এইটো আহিলে ইমান দিন লগাইছে এইটো আহোঁতে আৰু ফোন কৰোঁতে যে কৈছিলেও যে কৰোণাৰ কাৰণে আহিছে বস্তুটো কি হয় মই কৈ নিদিওঁ মই সেইটো আপোনালোকক আনবক্সিং কৰি দেখুৱাম আমি এতিয়া বজাৰ কৰি ঘৰলৈ উভতি গৈ আছোঁ আৰু সেই চব পিছফালে বজাৰ ভৰি আছে অলপমান আছে তলতে আছিলোঁ কিন্তু নাপালোঁ আৰু এতিয়া ৰিন্টুৱে পূৰা ফ্ৰুটছ কাটি আছে ফ্ৰুট চালাড বনাই হে গাইজ গুড মৰ্ণিং আপোনালোক উঠিলেনে বাৰু আচলতে আজি বহুত বেছি সোনকাল হৈ আছে 5:30 হৈ আছে এতিয়া আৰু কি হয় মোৰ এইকেইদিন অনলাইন ক্লাছ চলি আছে তো তাৰ কাৰণে মই সোনকালে উঠিব লগা হৈছে নহ'লেতো চাগে ময়ো ইমান সোনকালে নুঠোঁ আৰু কথাটো হ'ল যে মই ভাবি আছিলোঁ এটা বহুত দিন ব্লগ কৰা নাই কোনো ভিডিঅ'জ মোৰ আমাৰ চেনেলত মানে আপলোড কৰা নাই সেইকাৰণে ভাবিলোঁ যে আজি এটা ভিডিঅ' আপলোড কৰিম আৰু সেইকাৰণে মই ৰাতিপুৱাই আজি ষ্টাৰ্ট কৰিছোঁ কাৰণ নহ'লে মোৰ কোনোফালে নিমিলে তো আৰু কথা হ'ল এতিয়ালৈকে মিষ্টাৰ ৰিন্টু উঠাই নাই কাৰণ তাৰ ক্লাছ নাই সেইকাৰণে পূৰা শুই আছে তো মই তেতিয়ালৈকে ফ্ৰেছ হৈ আহোঁ যিহেতু ক্লাছৰ কাৰণে মাত্ৰ 1 ঘণ্টা বাকী আছে তো তাৰ মাজতে মোৰ যথেষ্টখিনি কাম আছে মোৰ য়োগা কৰিব আছে গতিকে মই তেতিয়ালৈকে ফ্ৰেছ হৈ আহোঁ তো মই ব্ৰাছ কৰি আহিলোঁ অলপ পানী খালোঁ বেছি নাই খোৱা কাৰণ এতিয়া মই এক্সাৰচাইজ কৰি লওঁ কাৰণ আৰু বেছি সময়ো নাই তো আধা ঘণ্টা মোৰ ইয়াতে গুচি যাব তাৰপিছত মই ক্লাছ ষ্টাৰ্ট কৰিব লাগিব কাৰণ 10 মিনিটৰ আগতে মই ক্লাছটো ষ্টাৰ্ট কৰিব লাগিব তো মই কৰি লওঁ সেইখিনি চ' মোৰ য়োগা কৰি হৈ গ'ল আচলতে য়োগাৰ আগত আৰু পিছত মই সদায় স্কিপিং কৰোঁ যাৰ কাৰণে মোৰ একদম ভাগৰ লাগি গৈছে তো মই এতিয়া অলপমান ভালকৈ পানী খাই লওঁ গৰম পানী খাই লওঁ এণ্ড দেন মই মোৰ ক্লাছটো আৰম্ভ কৰিম কাৰণ ইটছ 6:15 তো মই এইটো কাম পটককৈ কৰি লওঁ ঠিক আছে ত' কথা হ'ল যে মই সদায় গৰম পানী খাওঁ কাৰণ ৰাতিপুৱা হওক গধূলি বুলি বা দিনত বুলি মোৰ কোনো কথা নাই গৰম দিন ঠাণ্ডা দিন মই গৰম পানীয়ে খাওঁ আৰু আচলতে মোৰ আগতে বহুত প্ৰব্লেম পাইছিলোঁ গৰম পানী নোখোৱাৰ কাৰণে কিন্তু গৰম পানী খোৱাৰ পৰা মই কোনো মানে কি বুলি কওক যি বস্তু নাখাওঁ ফাষ্ট ফুডেই হওক বা কিবা একো প্ৰব্লেম নাপাওঁ আৰু একচুৱেলি আমি ৰেগুলাৰলি এক্সাৰচাইজ কৰিব লাগে বহুত ফ্ৰী ফিল কৰাটো যায় ৰাতিপুৱা সময়কণ আৰু বহুত হেল্ডি থকা যায় মই সেইটো ক'ব পাৰোঁ যে আজি আমাৰ বহুত কাম আছে মই কৈছিলোঁৱেই কাৰণ মই যাম আজি বজাৰলৈ যাম কেইটামান বজাৰ কৰিবলৈ আছে আপোনালোকক দেখুৱাম বাৰু কিন্তু কি বজাৰ কৰিলে সেইটো চিক্ৰেট থাকিব তো এতিয়া হ'ল মই যিহেতু গা পা ধুই আহিলোঁ অকণমান চাহ তাহ খাই লওঁ কিবা তাৰপিছতে অকণমান বৌক হেল্প কৰি দিওঁ ভাত বনোৱাত কাৰণ যদি মই বেছি দেৰি কৰি থাকোঁ এইফালে তেতিয়া আমাৰ প্ৰব্লেম হৈ যাব তো এয়া ৰিন্টুৱে পাচলি কাটি আছে আৰু এইখিনি হৈছে ঘৰৰ দাংবডি বা লেচেৰা মাহ কিছুমান লেচেৰা মাহ বুলি কওঁ মই কিন্তু দাংবডি কওঁ আৰু এখেতে পূৰা কাটাত ব্যস্ত খালি গা চা ধোৱা নাইকিয়া লেতেৰা মানুহ তেনেকৈ আহি পেলাই কামত লাগিছেহি আৰু এটা ভাল কথা আমাৰ ঘৰত এইটো চবৰে হেৰি আছে যে চবেই নিজৰ নিজৰ কামত মানে আমাৰ কামবিলাকতো এনেকুৱা নহয় যে বেলেগৰ কামত হেল্প নকৰিম সকলোৱে হেল্প কৰে চব কাম চবেই কৰি থাকে যাতে সোনকালে হৈ যায় পূৰা অকণ ভালকৈ কাটা অ'কে বাকীখিনি মই পিছত দেখুৱাই আছোঁ যে মোৰ বজাৰ যাব লগা আছে আৰু অলপমান কিবা কিবি কামো আছে মানে কাম মানে কি বজাৰ
ঘৰৰ বজাৰ প্লাছ আৰু মোৰ নিজৰো অলপমান বস্তু ল'ব লগা আছে আৰু তাৰ উপৰি এটা কথা হ'ল মই কেইবাটাও আজি কাম হাতত লৈছিলোঁ কৈছিলোঁ আপোনালোকক যে মই আজি এটা ৰেচিপি এটা বনাম তো সেইটো মই অকণমানকৈ দেখাম বাৰু পিছত কিন্তু এতিয়া মোৰ টাইম নহ'ব কাৰণ বজাৰৰ পৰা 2টা বজাৰ আগত আহি পাব লাগিব আৰু সেইকাৰণে মই সেইটো ৰাতি বনাম প্লাছ বস্তুটো মই কি বনালোঁ আপোনালোকে মোৰ ইটো চেনেলত মানে আহাৰ উইথ নীলাক্ষী যিটো চেনেল আছে সেইটো চেনেলত পাই যাব তো মই তেতিয়ালৈকে ৰেডি হৈ লওঁ মই সোনকালে কৰোঁ নহ'লে ৰিণ্টুৱে মোক এৰিব যেন দেখিছোঁ হে মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ এইটো আহিলে বস্তুটো কি হয় মই কৈ নিদিওঁ মই সেইটো আপোনালোকক আনবক্সিং কৰি দেখুৱাম তো এতিয়াৰ কাৰণে এইটো থাকক মই বজাৰৰ পৰা আহি লওঁ তাৰপিছত মই বাকী কামখিনি কৰিম অ'কে দেন বজাৰ গৈ পেলাই লগ পাম আপোনালোকক আমি এতিয়া বজাৰ কৰি ঘৰলৈ উভতি গৈ আছোঁ আৰু সেই চব পিছফালে বজাৰ ভৰি আছে অলপমান আছে তলতো আছে একচুৱেলি মই দেখাম বাৰু এনেকৈ দেখাব নোৱাৰি বেক কেমেৰা কৰি দেখাব লাগিব কিন্তু ইমানেই দৌৰাদৌৰিকৈ মানে কৰিব লগা হৈছে একদম 2টা বজাত বুলি কৈছে মানে 2টা বজাতে একদম আমি এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰত গৈছিলোঁ আমি ভিতৰতে বন্ধ হৈ থাকিলোঁ সিহঁতৰ বেক চাইডৰ ৰাস্তাটো দিহে আমি আহিব পাৰিছোঁ চ' মই অথনি কটা মানুহ বিচাৰি আছিলোঁ কিন্তু নাপালোঁ আৰু এতিয়া ৰিণ্টুৱে পূৰা ফ্ৰুটছ কাটি আছে ফ্ৰুট চালাড বনাব ভালকৈ বনাবা দেই অকণমান আপেল ফাইনেলি মিষ্টাৰ ফুকনে ফ্ৰুট চালাড বনাই ৰেডি কৰিলে এইখিনি হৈছে ফ্ৰুট চালাড ইয়াতে ব্লেক চল্ট দি দিছে চাট মছলা দি দিছে ধুনীয়া লাগিছে দেখি পেলাই বহুত টেষ্টি লাগিছে তো মই এতিয়া মোৰ ইভিনিং ক্লাছৰ ছেশ্যন এতিয়া অ'ভাৰ হৈছে আৰু আই এম ভেৰি টায়াৰ্ড একদম মানে কি হয় যেতিয়া নন ষ্টপ 2টা ক্লাছ কৰিব লগা হয় তেতিয়া অকণমান টায়াৰ্ড ফিল কৰা যায় বাট ইটছ অ'কে ষ্টুডেণ্টৰ লগত মানে কথা পাতি থকাটো এইটো বহুত ভাল লাগে কাৰণ কিছুমান ক্লাছত মানে ইমানেই খটখটীয়া ল'ৰা ছোৱালীবিলাক থাকে সেয়াই জাষ্ট ক্লাছটো অ'ভাৰ হ'ল আৰু এতিয়া মই কৈ থৈছিলোঁ যে মই এটা ৰেচিপি বনাম বুলি পেলাই সেইটো আছিলে কি পিছত গম পাব চ' মই এইটো এটা বনাওঁগৈ প্লাছ আজি ডিনাৰত আছে আমাৰ চিকেন তো সেইটোতো অকণমান লাগি দিওঁ বয়ে কৈ আছে যে আজি তুমি বনাবা বুলি বই নিজে বহুত ভাল বনায় আৰু মোক কৈ থাকে অ'কে চ' সেইটোতো লাগোঁগৈ আৰু ৰেচিপিটো হৈ যাব এইফালে ৰেচিপিটো ইমান বেছি এটা মানে খুব ডাঙৰ এৰেঞ্জমেণ্ট এটা নালাগে সেইটো কাৰণে একদম সৰু একদম ইজি হয় তো সেইটোও কৰি থাকিম ঠিক আছে আমাৰ মহাশয়ে একদম পূৰা বিচনাত পৰি লৈ পেলাই কথা পাতি আছে শাহু আয়েকৰ লগত আৰু তেওঁকতো এতিয়া মাতি কোনো লাভেই নাই তো বিজি থাকক পূৰা কথা পাতি আছে এইফালে মাতটো সেইকাৰণে এইফালে আহি গৈছে এনিৱেজ তো মই সেইখিনি কামত লাগোঁগৈ আপোনালোকক দেখুৱাম আমি ভাত খাই এতিয়া ৰুমত আহিলোঁ আৰু বৌয়ে বনাইছিলে কোমোৰাৰ সৈতে মুৰ্গী মাংস বহুত টেষ্টি হৈছিলে খাই মই কৈছিলোঁ যে বৌয়ে মানে কিবা নহয় কিবা এটা মানে ট্ৰাই কৰি থাকে কিন্তু ভাল লাগে খাই পেলাই তো এইটো খালোঁ এতিয়া আহিলোঁ ৰুমলৈ আৰু ৰুমলৈ এইফালে পিছফালে দেখিছে চাগে আমাৰ মহাশয় শুই আছে আজিৰ ব্লগটো সিমানেই আছিলে চ' অল অফ ইউ গুড নাইট আৰু again I want to say that please be at home stay safe and stay away from corona নিজেও বাহিৰত নোলাব যাতে আনৰ নিজৰো বেমাৰ হওক বা আনৰো মানে বেমাৰ স্প্ৰেড কৰাত মুঠতে আপোনালোক বাহিৰত নাযাব যিমান পাৰে একদম যদি বহুত বেছি প্ৰয়োজন হৈছে তেতিয়া বেলেগ কথা চ' সিমানখিনিয়ে এণ্ড থেংক ইউ অল বাই বাই আৰু যদি ভিডিঅ'টো শেষলৈকে চালে এণ্ড ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকে প্লিজ
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একচুৱেলি মোৰ নহয় আমাৰ মই পাহৰিয়ে যাওঁ ৰিণ্টুক মই ক'ৰবাতে এৰি দিওঁ আচলতে মই এটা মোৰ নিজা চেনেল চলাই আছোঁ সেইটো হৈছে আহাৰ উইথ নীলাক্ষী চ' সেইটোত মই মোৰ কৈ থাকোঁতে মই ৰিণ্টুক পাহৰি যাওঁ তাৰ সদায় সেইটোৱে আপত্তি এনিৱেইজ চ' আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব আমাৰ ভিডিঅ'জ পাবলৈ কাৰণে চ' দেটছ অল বাই বাই